নমস্কাৰ বন্ধুসকল, আমাৰ ইউটিউব চেনেল আছাম ইলেক্ট্ৰিকেল এণ্ড প্লাম্বিং চেক্টৰৰ আন এক ভিডিঅ'লৈ আজি বন্ধুসকল আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকে দেখা পাব। এনেকুৱা এখন বৰ্ড, এই বৰ্ডখন এটা চুইচ, এটা চকেট আৰু এই চুইচ চকেটবিলাক আমি কেনেদৰে কানেকশ্যন কৰিম আপোনালোকক দেখুৱাই দিম। যিসকল নতুন আহিছে চেনেলটো তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকল এই চেনেলটোত নতুন আহিছে তেওঁলোকে আমাৰ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ভৱিষ্যতে ইলেক্ট্ৰিচিয়ান কাম কৰিব বিচাৰে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে হ'ল, যাতে আমি এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াব পাৰোঁ আৰু ভিডিঅ'বিলাক চাই আপোনালোকে শিকিব পাৰে, কাম কৰিব পাৰে। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰি লওঁ। তো এনেকুৱা বৰ্ড কানেকশ্যন কৰাৰ বাবে আমি বৰ্ডখন লৈ ল'ম আৰু বৰ্ডৰ যিবিলাক স্ক্ৰু আছে, 4টা স্ক্ৰু, বডি স্ক্ৰু, সেই আমি 4টা স্ক্ৰু এনেদৰে খুলি ল'ম। দেখিছে বৰ্ডখন খোলা দেখা পাইছে আপোনালোকে, দেখিব এটা চুইচ, এইটো এটা চুইচ আৰু চুইচৰ কাষত আছে এই 5টা পিনৰ চকেট বা 3টা পিনৰ চকেট থাকে। তো কানেকশ্যনটো কৰিব লাগিব কেনেদৰে আমি, এয়া ধৰক এটা চুইচ আৰু এইটো ওপৰৰ ঘাটৰ পৰা আমাৰ যাব এল ঘাটটো, ইয়াত লিখি ৰাখে চাব পাৰে, এল বুলি লিখি ৰাখে। চুইচৰ যিটো ওপৰৰ ঘাট আছে তাৰ পৰা এটা সৰু ৱায়াৰ আনি পেলাই আমি ইয়াতে লগাই দিলাম। আৰু যিটো নিউট্ৰেল থাকিব, নিউট্ৰেলটো তলৰ পৰা যাব আৰু ওপৰৰ ঘাটটো আৰ্থিং সকলোৱে গম পায়, এইটো আৰু বৰ্তমান প্ৰয়োজন নাই। আমি জাষ্ট আপোনালোকক দেখুৱাৰ বাবে বৰ্ডখন কানেকশ্যন কৰিছোঁ। ইয়াৰ এনেদৰে কানেকশ্যন কৰিবলৈ আমাক লাগিব কি, দুডাল ৱায়াৰ, এডাল ক'লা আৰু এডাল ৰঙা। ইয়াত ক'লা ৰঙা বুলিও কথা নাই, যিহেতু আপোনালোকে প্ৰথম এইটো কৰিব তো কালাৰ ৱাইজ মেইনটেইন কৰিলে ভাল হয়। তো এনেদৰে ৱায়াৰ দুডাল ল'ব আৰু ৱায়াৰ দুডাল লৈ অলপমান যিটো ইনচুলেশ্যন থাকে তাৰ সেই ইনচুলেশ্যনবিলাক চেলাই ল'ব। চেলাই লোৱাৰ পাছত যিবিলাক নাট আছে সেই নাটবিলাকত ভৰাই দিলে হ'ল। নাট কোনটো পইণ্টত কোনডাল ৱায়াৰ দিব লাগে মই দেখুৱাই দি আছোঁ, ভিডিঅ'টো ভালদৰে চাই থাকিব। ভিডিঅ'টো ভালদৰে চাই থাকিলে আপুনি এই ভিডিঅ'টো চালে বেলেগ ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই, এনেকুৱা বহুত কানেকশ্যন আপোনালোকে নিজে ঘৰতে পাৰিব। তো ৰঙাডাল আনি পেলাই আমি কি কৰিম, যিটো চুইচৰ তল ঘাট থাকে সেই তল ঘাটত আমি লগাই দিম আৰু স্ক্ৰুটো মাৰি দিম। ইয়াত বাৰু স্ক্ৰুটো নাই, মই বৰ্ডখন দেখুৱাৰ বাবে আপোনালোকৰ এইখন বৰ্ড লৈ আহিছোঁ। তো ৰঙাডাল যাব ইয়াতে আৰু যিটো ক'লা থাকিব সেইটো যাব এন ঘাটত। এই চুইচ বৰ্ডত এন বুলি লিখাই থাকে, ইয়াত উল্টা পাল্টা হ'লেও অসুবিধা নাই। তথাপি যিহেতু বৰ্ডৰ ইয়াত এটা দিয়া আছে কানেকশ্যন ডায়েগ্ৰাম, সেইটো আমি মেইনটেইন কৰিলে ভাল। এলৰ জেগাত এল লগাই দিম, নিউট্ৰেলৰ জেগাত নিউট্ৰেল লগাই দিম আৰু যি ওপৰত ই বুলি থাকে চকেটটোৰ সেইটোত আমি আৰ্থিঙৰ ৱায়াৰটো লগাই দিম। যদি ৱায়াৰ আপোনাৰ ঘৰত থাকে, আৰ্থিঙৰ ৱায়াৰ যেতিয়া ঘৰত থাকে তেতিয়া আমি আৰ্থিঙত লগাই দিম। তো এনেদৰে আৰু এডাল সৰু ৱায়াৰ ল'ব লাগিব, কালাৰৰ কোনো কথা নাই। মই ইয়াত ব্লু কালাৰৰ ৱায়াৰ এডাল লৈছোঁ আৰু যিটো চুইচৰ ওপৰ ঘাট আছে তাৰ পৰা ই আহি যাব যিটো চকেটৰ, মানে 5টা পিন থকা যিটো চকেট থাকে সেই চকেটৰ য'ত লেখা থাকে এল বুলি, ইয়াত দেখিব পাইছে এল বুলি লিখা আছে। এই এল ঘাটত আমি এনেদৰে ৱায়াৰডাল ভৰাই নাটটো ভালদৰে টাইট দিলাম। চাব পাৰে ভালদৰে ভৰাই এনেদৰে টাইট দিলে হ'ল। আৰু যিটো অৱশিষ্ট যিটো ৱায়াৰৰ অংশ আছে সেইটো আমি চুইচৰ ওপৰত দিম। তো এনেদৰে কানেকশ্যন আমাৰ হৈ যাব, একেবাৰে চিম্পুল, একেবাৰে সহজ। এনেকুৱা যদি বৰ্ড আপোনাৰ ঘৰত থাকে বা ধৰক কিবা কাৰণত চুইচ বৰ্ডে কাম নকৰা হয়, তেতিয়াহ'লে আপোনালোকে কৰিব কি, লাইনটো ভালদৰে কাটি ল'ব লাগে। মিটাৰৰ যিটো MCB বা মেইন চুইচ নাইবা কাটত থাকে সকলোৰে, সেইটো কাটিলে আপুনি এনেদৰে কাম কৰিব। ইয়াত উল্টা পাল্টা হ'লেও অসুবিধা নাই, তথাপি চাব যাতে কালাৰটো মেইনটেইন হয়। য'ত যেনেকৈ কানেকশ্যনবিলাক আছিলে আমি তাতে কানেকশ্যনবিলাক লগাম। এয়া আৰু চাব পাৰে চুইচৰ ওপৰৰ ঘাটৰ পৰা সৰু ৱায়াৰডাল গৈছে এল ঘাটলৈ আৰু ক'লাডাল ৱায়াৰডাল গৈছে নিউট্ৰেল ঘাটলৈ, আৰু যিডাল মেইন ৰঙা থাকিব সেইডাল থাকিব চুইচৰ তলত। তো টোটেলি আমাৰ বৰ্ডখন কানেকশ্যন হৈ গ'ল, আপোনালোকে দেখিছে একেবাৰে সহজ পদ্ধতিত। এনেকুৱা কাম কৰিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে হ'ল। আমি ইয়াত সৰু সুৰা এনেকুৱা ভিডিঅ' দি থাকোঁ যাতে আপোনালোকৰ উপকাৰ হয় বা নিজে কৰিব পাৰে। তো আহক আৰু এবাৰ আমি ডায়েগ্ৰাম কৰি আমি ইয়াৰ কানেকশ্যনটো কেনেকুৱা হয় তাক দেখুৱাই দিলাম। কানেকশ্যনটো হ'ব এনেকুৱা, আমি প্ৰথমে আঁকি ল'ম এইটা চকেট, 3টা পিন হওক বা 5টা পিন বা 6টা পিনৰ হওক চকেট, এনেদৰে আঁকি ল'ম। ওপৰৰ ঘাটটো আৰ্থিং, এইটো ঘাট এল ঘাট আৰু এইটো নিউট্ৰেল, আৰু কাষৰটো চুইচ আপোনালোকে দেখা পাইছে, ভিডিঅ'টো চালে গমেই পাব। কাষত এটা চুইচ আছে আৰু এটা 5 পিনৰ চকেট আছে। এইটো চুইচ আমি কি কৰিম, এডাল ৱায়াৰ ল'ম। আমি যিডাল ৱায়াৰ ৰেড ৱায়াৰ লৈছিলোঁ সেই ৰেড ৱায়াৰডাল চুইচৰ তলত যাব এনেদৰে, দেখিছে
আৰু বুলি থাকিব ষ্টাৰত এই লাইনটো শ্ব' কৰে ডাইৰেক্ট লাইন হয় ডাইৰেক্ট লাইনটো যাব চুইচত আৰু এইটো নিউট্ৰেলটো নিউট্ৰেল থাকিব কলা হৈ যাব এতিয়া আৰু ওপৰডাল আৰ্থিং আছে আৰ্থিংডাল লগাই ল'ব এনেকৈ তো এটা সৰু ৱাইল লৈছিলোঁ আৰু লৈ পেলাই আমি চুইচৰ ওপৰৰ কাটৰ পৰা চকটৰ এল কাটি লৈ এনেদৰে লৈছিলোঁ এতিয়া ধৰা হ'ল এটা আমি বাল্ব এই চকটত এনেদৰে সোমাই দিম প্লাগত এনেদৰে সোমাই দিম প্লাগটো জ্বলি যাব কাৰেণ্টটো ডিফটো মই দেখুৱাই দিছোঁ এনেদৰে গৈ এইটো বেয়া হৈ যাব কানেকশ্যনটো এনেকুৱাই যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা ইলেক্ট্ৰিকেল কাম শিকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ